এতিয়া আপোনাক দেখিছোঁ বৃহৎ এডাল সাপৰ মানে কি আৰু দৃশ্য এটা সাজি থৈ দিছে আৰু এইটোৰ ভিতৰত আপোনালোকক লৈ যাম। হেল্ল' গাইছ, আমি আহিছিলোঁ আমাৰ দৰং জিলা ডিগিৰপাৰত আৰু ডিগিৰপাৰ ৰাখ চাব আহিছোঁ আৰু লগতে আমি চালোঁ কোহিনুৰ থিয়েটাৰ আৰু কোহিনুৰ থিয়েটাৰ অৰ্ডিনাৰী সকলোবোৰ মানে চালোঁ আৰু আপোনালোকক কিছু দৃশ্য দেখাম বুলি ভাবিছোঁ। গতিকে আপোনাৰ ভিডিঅ'টো চাই থাকিব আৰু ৰাসৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব, একদম শেষলৈ চাই থাকিব। চাওক গাইছ, মানুহ যথেষ্ট পৰিমাণে ভিৰ হৈ আছে আৰু আমাৰ অৰ্ডিনাৰী তামাম এক্টিং চালোঁ আৰু আপোনালোকক কিছু দৃশ্য দেখুৱাম বাৰু। তো গাইজ চাওক মানে কি আৰু থিয়েটাৰখনত বেলেগ টেকনিক এটা ইউজ কৰিছে আৰু গাড়ীখন মানে ৰাইজৰ মাজেৰে লৈ গৈছে আৰু চাওক বেলেগ টেকনিক আৰু এই মজা আৰু চাওক গাইজ কিমান মানুহ, বহুত মানুহ আৰু ৰাসত মানে ডিগিৰপাৰ ৰাসত, আমাৰ দৰঙৰ ডিগিৰপাৰৰ ৰাসৰ বহুত মানুহ গৈছে আৰু নাটক চোৱা মানুহে বহুত। অৰ্ডিনাৰী নাটকখন বহুত ভাল লাগিছে গাইজ, আপোনালোকে পাৰিলে চাব। ত' গাইজ এতিয়া চাওক আমি ৰাসৰ কিছু দৃশ্য, ব'লক তেনেহ'লে আমি আগবাঢ়ি যাওঁ। তো গাইজ এয়া চাওক ডিগিৰপাৰ ৰাসৰ মানে যিটো মানে গেট আছে আৰু এই গেটটো মানে ৰংঘৰৰ আৰ্হিত সাজি উলিয়াইছে। এয়া আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া আপোনাক দেখিছোঁ বৃহৎ এডাল সাপৰ মানে কি আৰু দৃশ্য এটা সাজি থৈ দিছে আৰু এইটোৰ ভিতৰত আপোনালোকক লৈ যাম আৰু আপোনাক দেখুৱাই আছোঁ। একদম আন্ধাৰ আৰু আমি সাপটোৰ ভিতৰত গৈ আছোঁ আৰু সাপৰ ভিতৰত গৈ একদম ৰাস্তাত উঠিম আৰু মজা বনিছে এইটো। সাপ অজগৰ সাপ অজগৰে আমাক গিলি ধৰিছে বৰ্তমান গিলি আছে অজগৰে আমাক। আমি ওলাম বাৰু কষ্ট কৰি ওলাই আছো নেকি? ওলাই যাওঁ মানে দেহাৰ শক্তিখিনি প্ৰয়োগ কৰিব লাগিব দে। চাওক আমাৰ কিমান শক্তি আছে। ওলালোঁ আৰু ফাইনেলি ওলাই গ'লোঁ আৰু সাপটোৱে অলপ কষ্ট পালা, আমিও কষ্ট পালোঁ। সাপে কষ্ট পালা ওলোৱা সাপৰ পৰা ওলালোঁ আমি। কষ্ট বহুত হ'ল, ধেমালি আৰু কৰিছোঁ আৰু অলপ ধেমালি কৰিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ মুহূৰ্তত বহুত মানে কষ্টৰ ফলত ওলাই আহিছোঁ আৰু। তো গাইজ আজিৰ ভিডিঅ'টি ইমানে আছিল। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটি যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটি কৰি দিব গাইজ। ছাবস্ক্ৰাইবটি কৰি দিলে মানে কি আৰু নতুন ভিডিঅ' দিবলৈ এটা উৎসাহ পাওঁ আৰু। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।